Welcome to my channel Jada Boss Vlog. So friends, আজি আমি গৈ আছো মিনময়ৰ মই এটা একদম মানে আজি হলিডে নিচিনা আমাৰ ইয়াতে আৰু দুইটাই ফুৰিব যাম আজি নগাঁৱৰ ফালে এটা ডে আউট হ'ব বলচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইটো মিনময় এইটো ৰাজীৱ আমি গৈ আছোঁ চ' ভিডিঅ'টো চাই থাকক 1 উইক হ'ল ভিডিঅ' দিয়া নাই অলপ প্ৰব্লেমত আছোঁ চ' লাহে লাহে ভিডিঅ'বোৰ দিব ট্ৰাই কৰিম চ' চাই থাকক Some work in progress, good things go slow. I'm no saint. I fall and you pick me up again. Got your habits, got them too. Just feel like maybe I could lose them with you. Sinking in and I guess I kinda like that. For the first time you really got my back. Got your habits, got them too. Just feel like maybe I could lose them with you. ফাইনেলি গাইজ আমি আহি নগাঁও পাই গ'লোঁ এতিয়া মিনময়ে মোক ট্ৰিট এটা দিব ট্ৰিটটো কি দিব চাই লওক বলক আমি খাম আপোনালোকে চাব আজি মিনময়ে কিহৰ কাৰণে ট্ৰিট দিছে মিনময় মই ট্ৰিটটো দি আছোঁ চাৰ্ভো কৰি দি আছে এইটো চাৰ্ভো কৰি দি আছে চ' আপোনালোকে ভিডিঅ'টো চাই থাকক আমি খাই থাকোঁ এনজয় কৰক ভিডিঅ'টো আৰু আগলৈ আছে গৈ থাকিম ভিডিঅ'টো চাই গৈ থাকক বলক মিনময়ৰ মই খালোঁ বিল আৰু এতিয়া যাম দুটাই যিটো কামৰ কাৰণে আহিছিলোঁ বলক ভিডিঅ'টো চাই থাকক আৰু দেখা পাই থাকিব কি কৰি থাকোঁ কামটো নকওঁ কামটো ছাৰপ্ৰাইজ বলক বলক চ' গাইজ আমি নগাঁৱত আছোঁ এতিয়া আমি যিটো কামত আহিছিলোঁ কামটো নহ'ল চ' এতিয়া যাব ওলাইছোঁ তথাপিও যাম যেতিয়া আপোনালোকক কিবা এটা ভাল ইনফৰ্মেশ্যন দি যাম চ' ভিডিঅ'টো চাই থাকক আমি নগাঁও টাউনৰ মাজতে আছোঁ চ' গৈ যাওঁতে দেখাম মই ৰাস্তাতে বলক যাত্ৰাটো আকৌ আৰম্ভ কৰোঁ ৰিটাৰ্ণ হৈ গ'লোঁ চ' আপোনালোকক কৈছিলোঁ ইণ্টাৰেষ্টিং কিবা এটা ফেক্ট দেখাম চ' ফেক্টটো হ'ল যে আপোনালোকক আজি মই ক'ম এই যে দেখা পাইছে আপোনালোকে হোৱাইট কালাৰ যে জেব্ৰা লাইনকেইটা আছে যে ইয়াতে ৰাস্তাৰ মাজত তো ইয়াৰ মিনিংখিনি জানেনে কোনোবাই মষ্টলি গাড়ী যিবোৰে চলায় বহুতে জানে চাগে যে যদি ক'ৰবাত এনেকুৱা জেব্ৰা মানে হোৱাইট কালাৰ যিবোৰ লাইন আছে তাৰ মাজত যদি ডিভাইড থাকে বা এনেকুৱা স্প্লিট কৰা থাকে তাৰ মানে হ'ল আপুনি যিকোনো এখন গাড়ী অভাৰটেক কৰিব পাৰে
আৰু যদি স্প্লিট কৰা নাথাকে যদি ছিংগল লাইন থাকে দীঘলকৈ তো আপুনি কি কৰিব নোৱাৰে অভাৰটেক কৰিব নোৱাৰে মানে ৰিক্সি হয় আৰু যিবোৰত আপোনাৰ ডাবল থাকে মানে দুডাল থাকে মই দেখাই দিম স্ক্ৰীণত সেই দুডাল য'ত থাকে তাতে আপুনি একেবাৰে মানে ৰিস্কি আপুনি মানে কেতিয়াও অভাৰটেক কৰিব নোৱাৰে চ' তাৰ ৰুলটো হ'ল এইকেইটাই চ' ভিডিঅ'টো আজি বেছি কিছুমান শ্বৰ্টছ দেখাব নোৱাৰিলোঁ জাষ্ট এনে এটা ডেইলি ব্লগছ বনালোঁ আপোনাক ইনফৰ্মেশ্যনটো দিলোঁ চ' ব্লগছটো চাই কেনেকুৱা পাই জনাব যদিমান ব্লগছ বনাব পৰা নাই আৰু কেইদিনমান নোৱাৰিমো চাগে অলপ ব্যস্ত আছোঁ তাৰ বাবে আমি চৰি আৰু লাহে ভিডিঅ'বোৰ আহি থাকিব ছাপোৰ্ট কৰি যাব যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব গাইজ আমি ৰাস্তাতে আহি থাকোঁতে এটা বস্তু পালোঁ চাওক বেচা কুকুৰৰ পোৱালিটো কোনোবাই ৰাস্তাত এৰি দিছে এই মাত্ৰ গাড়ী এক্সিডেণ্ট হয় মানে বেয়াকৈ এক্সিডেণ্ট হ'ল তাক আমি লৈ যাম এতিয়া লগত তাক পালোঁ ব'লক তাক আমি লগত লৈ যাওঁগৈ কাৰণ এৰি দিছে গাড়ী আহি আছে বাৰে ৰাস্তাৰ মাজত আহি আছে তো পাই গ'লোঁ আমি ফিট কৰিম চ' ব'লক আৰু লৈ যাওঁ নেকি ব'লক ত' গাইজ দেখা পাইছে আমি লৈ আহিছোঁ ত' ব'লক ইয়াক এডপ্ট কৰি ল'লোঁ আমি আমাৰ ওচৰতে যেতিয়া আহিছে তাক বাৰে আমি ৰাস্তা পাৰ কৰি দিছিলোঁ কিন্তু বাৰে আমাৰ ওচৰতে আহি আছিলে ত' লৈয়ে গুচি আহিলোঁ আৰু তাৰ হয় কি হয় নাজানো কিন্তু কোনোবাই মাৰি পেলাই পঠাই দিছে তাক ত' বেয়া লাগে দিয়কচোন এনেকুৱা কৰিব নালাগে মাৰি যাব ইয়াক লৈ পিনে পিছত ডাঙৰ হ'লে ব্লগছ বনাব লৈ যাম তাকো লগত আহক কুকুৰটো দেখাওঁ গাইজ ফাইনেলি আমি সেই পাই গ'লোঁ এইটোৱে হ'ল পপিটো এই নামটো কি দিলে ভাল পাওঁ আপোনালোক কমেণ্টত জনাব চ' তাৰ বাবে ৱেইট কৰিম লৈ আহিলোঁ ইয়াক বেলেগে কিবা কৰাতকৈ এনেই মানে বেয়া কৰা কিবা মাৰি পেলোৱাতকৈ আমি লৈ আহিলোঁ নে মিনময় কি কোৱা তাকে কৈ দিয়া নামটো কি দিলে ভাল হ'ব তেওঁলোকে ভাবো কি দিম তোমালোকৰ কমেণ্টত দিবা নামটো কি দিম জনাবা চ' ব্লগছটো আজি ইমানতে সমাপ্ত কৰিলোঁ চ' বাবে ধন্যবাদ থেংক ইউ টাটা কৈ দিয়ে টাটা এই টাটা